আপোনালোকে বহুতে নিশ্চয়কৈ ডালিয়াৰ নাম শুনিছে আৰু ডালিয়াটো ৱেইট লছ হওক বা ডায়েবেটিছ হওক তেওঁলোকে নিশ্চয়কৈ খায়। এয়া যিটো আপোনালোকে দেখা পাইছে এইটো ডালিয়া নহয়, এইটো হয় কাউন চাউল। কাউন বা কণী ধান, যাক ইংৰাজীত ফক্সটেইল মিলেট বুলিও জনা যায়। আৰু ইয়াৰে এটা ৰেচিপি আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া হ'ব কাউনৰ খিচুৰি। নমস্কাৰ, মই ঋতুমণি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ লোকেল ফুড উইজডম চেনেললৈ। কাউনৰ খিচুৰি বনাবলৈ কাউনটো যেনেকৈ তিয়াই থোৱা আছিলে তাক অলপমান চ'ক কৰি থৈ দিব। আৰু কাউনৰ খিচুৰি বনাব লাগিব আমাক বিভিন্ন ধৰণৰ ভেজিটেবলছ, বতৰৰ ভেজিটেবল যেনে গাজৰ, বিনছ, আলু, পিঁয়াজ, ফুলকবি। আপোনালোকে বেলেগ ভেজিটেবলছো ইউজ কৰিব পাৰে, যেনেকৈ কেপচিকাম বা বন্ধাকবি, আপোনালোকৰ মন অনুযায়ী। ভেজিটেবলছবিলাক চব্জিবিলাক সৰু সৰুকৈ কাটি ল'ব, বেছি ডাঙৰকৈ নাকাটিব। কাউনৰ বহুত বেনিফিটছ আছে। এইটো এটা চিৰিয়েল হয়, এইটো চিৰিয়েল নহয়। বা মানুহে কয় যে ডায়েবেটিছ, ডক্টৰে কয় ডায়েবেটিছ বা প্ৰেছাৰ হ'লে বা ৱেইট লছ কৰিবলৈ হ'লে ভাত কম খাব লাগে, বা বহুতেতো হুইটো মানা কৰে বা আটাও মানা কৰে। এই ক্ষেত্ৰত এই মিলেট যিবিলাক হয়, যেনে আমাৰ কণী ধান হয় বা কাউনৰ চাউল হয়, এইটোত বহুত পৰিমাণে আপোনালোকে নিউট্ৰিশ্যন পাব। প্লাছ ইয়াতে যিটো ফাইবাৰ হয় বহুত বেছি হয়, সেইকাৰণে আপোনাৰ ৱেইট লছৰ কাৰণে হওক বা আপোনাৰ প্ৰেছাৰ কণ্ট্ৰল কৰা হওক, ছুগাৰ কণ্ট্ৰল হওক, PCODৰ কাৰণে হওক বা এনেও হেল্ডি থাকিবৰ কাৰণেও আপোনালোকে খাব পাৰে। ইয়াত বহুত ধৰণৰ ভিটামিনছ আছে, মিনাৰেলছ আছে। চ' এইটো এটা বহুত বেষ্ট হয়। যোনে ভাত খাব নোখোজে, তাৰপিছত যোনে আটা সহ্য নহয় বা ৰুটি সহ্য নহয়, তেওঁলোকে এইটো এটা ভাল মিল হিচাপে ল'ব পাৰে। ইয়াক খিচুৰি হিচাপেও খাব পাৰি আৰু বেলেগ ৰেচিপিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি আমি খিচুৰি ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু এই খিচুৰি ৰেচিপিটো আপোনালোকে ৰাতিও খাব পাৰে, এজ এ ব্ৰেকফাষ্ট হিচাপেও খাব পাৰে। আমি এতিয়া ভেজিটেবলছবিলাক সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে মন পচন্দৰ ভেজিটেবলছ ল'ব পাৰে। ইয়াতে চাওক আমাৰ বিভিন্ন ধৰণৰ ভেজিটেবলছ। আৰু আমি লৈছোঁ ইয়াতে দালি। আপোনালোকে যিকোনো দালি ইউজ কৰিব পাৰে। আমি মচুৰ দালি লৈছোঁ, দালিখিনি তিয়াই থৈছোঁ। এতিয়া আমি কাউনটো ভালকৈ ধুই ল'ম। ভালকৈ ইয়াক ধুই ল'ব, কাৰণ এইটো বজাৰৰ পৰা অনা হয় আৰু এক্সেছ ফাইবাৰ আমাক নালাগে। চ' বাকলি চাকলিবিলাক ইয়াতে পানী দি ওলাই যাব। এতিয়া আমি কেৰাহীটো গৰম কৰি লৈছোঁ। আমি লোহাৰ কেৰাহী ইউজ কৰিছোঁ, পাৰিলে আপোনালোকে লোহাৰ কেৰাহীয়ে ইউজ কৰিব। তেল ঢালি লৈছোঁ আৰু তেল অকণমান দিছোঁ মই ইয়াতে, আপোনালোকে খুজিলে অলপ কমো ইউজ কৰিব পাৰে। ইয়াতে আমি শুকান জলকীয়া দি দিছোঁ, তেজপাত দি দিছোঁ আৰু অকণমান জিৰা আমি দি দিম। অকণমান হাতেদি দি দিব পাৰে বা অলপমান হাফ স্পুন অফ জিৰা দিব পাৰে। এতিয়া আমি ইয়াতে দিম গোটা গৰম মছলা। ইয়াৰ কাৰণে ফ্লেভাৰটো বহুত এনহেঞ্চ হৈ যাব। বেলেগ একো মছলা নাই, এইটোৰে ফ্লেভাৰটোৱে বহুত টেষ্টি কৰি তুলিব। চ' গোটা গৰম মছলাত লং, ইলাইচি, দালচিনি আৰু পিঁয়াজ, কাটি থকা পিঁয়াজখিনি আমি ইয়াতে দি দিছোঁ। এনেকৈ অলপ পিঁয়াজ দিয়াৰ পিছত অকণমান লাৰি ল'ব, অকণমান কৰি ল'ব, অলপমান ফ্ৰাই হ'ব দিব। ফ্ৰাই হোৱাৰ পিছত ইয়াত আমি যিবিলাক ভেজিটেবলছ কাটি দিছোঁ, ইয়াতে জ্বলাও দিছোঁ। আমি জ্বলা নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। ভেজিটেবলছবিলাক সৰু সৰুকৈ কাটা ভেজিটেবলছবিলাক, চব্জিবিলাক আমি এটা এটাকৈ এতিয়া দি দিম। ভেজিটেবলছৰ গুণাগুণৰ লগে লগে ইয়াতে এইটো এটা পুষ্টিকৰ মিল হৈ যায়। চ' যোনে ভাল পায় তো ইয়াক বহুত ধুনীয়াকৈ খাব পাৰিব। আৰু ভেজিটেবলছ এড কৰা এটা বহুত ভাল ৰেচিপি হয় নিজৰ ডায়েটত। ভেজিটেবলছ বহুতে খাব নোৱাৰে বা কেনেকৈ খাব গম নাপায়, তেনে ক্ষেত্ৰত এইটো খিচুৰিত ভেজিটেবলছৰ গুণাগুণৰ লগতে কাউনৰ বা যিটো কণী ধানৰ যিটো গুণাগুণ বহুত পাব। আৰু এইটো এটা টেষ্টিও মিল হৈ যায়। মোৰ পাৰ্চনেল ফেভৰেট হয় এইটো বস্তু। চ' আপোনালোকেও নিশ্চয়কৈ ভাল পাব বস্তুটো খাই। চ' নিশ্চয়কৈ ট্ৰাই কৰিব। গুণাগুণৰ কথাটো কৈ শেষ কৰিব নোৱাৰি, ইয়াত বহুত গুণাগুণ আছে। যোন অকল দালিয়া খাই থাকে বা ওটছ খাই থাকে, তেওঁলোকৰ কাৰণে এইটো এটা ভেৰাইটি হৈ যাব। প্লাছ আমাৰ লোকেল হয়, তো ভাল আৰু। এতিয়া আমি দালিখিনি দি দিছোঁ। দালিখিনি তিয়াই থকা দালিখিনি আমি ইয়াতে দি দিছোঁ আৰু ভালকৈ মিক্স কৰি ল'ম। পানী দি দিছোঁ আমি। হয়, হালধিও দি দিব আপোনালোকে। মই হালধিখিনি ক'বলৈ মিক্স হৈ গ'ল, আপোনালোকে হালধি দি দিব পাৰে। আৰু পানী অকণমান ইয়াতে বেছি দিব লাগিব। আপোনালোকে চাইছে কোৱান্টিটিটো, এটা আইডিয়াত পানী দিয়া হৈছে। এতিয়া ভেজিটেবলছখিনি ভালকৈ বইল হ'ব দিব।
ভেজিটেবলছ ডালি ভালকৈ বইল হ'ব দিব, কাৰণ কাউণ্টটো দিয়াৰ পিছত বেছি আমাৰ নালাগে টাইম। তো এতিয়া কাউণ্টটো দি দিছোঁ, যেতিয়া বইল হৈ গৈছে ভেজিটেবলছবিলাক কাউণ্টটো দি দিছোঁ, ধুই থোৱা বা তিয়াই থোৱা কাউণ্টখিনি দি দিছোঁ। এতিয়া কাউণ্ট দিয়াৰ পিছত বেছি টাইম আমাক নালাগে। চ' ইয়াক অলপমান মিক্স কৰি দি কেনে যেতিয়ালৈকে শুকাই নাহে পানীখিনি ভালকৈ ইয়াক বইল হ'ব দিব। খিচিৰিৰ নিচিনাই, যোনে খিচিৰি বনায় তেওঁলোকে গমে পায়। এতিয়া ইয়াৰ মিডিয়াম ফ্লেমত থৈ কিনে আপোনালোকে বেলেগ কাম কৰিব পাৰে। এয়া চাওক খিচিৰি অলমষ্ট ৰেডি হৈ আছে, বাট ইয়াতে এটা বস্তু হৈছে যে অকণমান ইয়াতে পানীৰ দৰকাৰ হ'ব। চ' চাই ল'ব আপোনালোকে ভেজিটেবলছবিলাক বা কাউণ্টটো কেনেকৈ বইল হৈছে হোৱা নাই। আমি এতিয়া অলপমান এক্সট্ৰা পানী দি দিছোঁ, আপোনালোকেও দি দিব পাৰে পানীখিনি দৰকাৰ অনুভৱ হ'লে। চ' এইটো এনেকুৱা নহয় যে কপি পেষ্ট বা কাট ভিডিঅ' নহয়। চ' যিখিনি দৰকাৰ মই আপোনালোকক দেখাই দি আছোঁ। আগতে আমি আইডিয়া হিচাপে দিছোঁ, মাপি তেনেকৈ দিয়া নাই, সেইকাৰণে আপোনালোকেও দিব পাৰে। ফ্লেভাৰ এনহেঞ্চৰ কাৰণে বা বস্তুটোৰ নিউট্ৰিশ্যন ভেলু এড কৰিবৰ কাৰণে আমি ইয়াতে ঘি এড কৰিছোঁ। ঘি প্লিজ আপোনালোকে লোকেল ঘি ইউজ কৰিব, নহ'লে বেনিফিটছ নাপাব, ক্ষতিহে হ'ব। চ' এতিয়া ঘিটোৰ কিন্তু বহুত বেনিফিটছ আছে, মই আপোনালোকক পিছত শ্বেয়াৰ কৰিম। বাট ঘিটো দি ফ্লেম অফ কৰি তাক ঢাকি থৈ দিব। যেতিয়া উঠাব ঢাকনিটো উঠালে আপোনাৰ ফ্লেভাৰটো বহুত এনহেঞ্চ হৈ যাব। এতিয়া আমি ইয়াক খোৱাৰ কাৰণে ৰেডি হৈ গৈছে অলমষ্ট, আৰু ইয়াত আমি ধুনীয়াকৈ এটা বাটিত ছাৰ্ভ কৰি লৈছোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গৈছে কাউনৰ খিচিৰি। ব্ৰেকফাষ্ট এণ্ড ডিনাৰ অপশ্যনৰ কাৰণে বহুত ভাল। ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নকওঁ, বাট শ্বেয়াৰ কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন ইট লোকেল, ইট ছিজনেল, ষ্টে এক্টিভ, ওম শান্তি।